1937 চনৰ এপ্ৰিল মাহ অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাই। তেওঁ ৰাজনৈতিকভাৱে খুব দক্ষ ব্যক্তি আছিল। অসমৰ তৃতীয়জন MA অৰ্থাৎ MSc ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ ব্যক্তি। কিন্তু তেওঁৰ কথা অসমবাসীয়ে সিমান আলোচনা কৰা দেখা নাযায় আৰু সিমান তেওঁক আদৰ সাদৰ বা সন্মান দেখুওৱা দেখা নাযায়। কিন্তু কিয়? তাৰ আঁৰত যিবোৰ কথা লুকাই আছে সেই কথাবোৰ সামৰি এইটো ভিডিঅ'ত আগবঢ়ালোঁ। নমস্কাৰ, মই নিলয়। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগে ব্ৰিটিছ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিলে যে আমাক নিজৰ চৰকাৰ লাগে আৰু চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা দিব লাগে। কংগ্ৰেছৰ লগতে মুছলিম লীগো তেতিয়া যথেষ্ট শক্তিশালী হৈ উঠিছিল। ভাৰতত ব্ৰিটিছ চৰকাৰৰ সংবিধানখন কেনেকৈ সংশোধন কৰিব পাৰি তাৰ আলোচনা কৰিবলৈ ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ পৰা 7জন মেম্বাৰ ভাৰতলৈ পঠিয়াই দিলে, অৰ্থাৎ চাইমন কমিশ্যন আহিল। সেয়া আছিল 1928 চনৰ কথা। ইফালে মতিলাল নেহৰুৱে আৰ্হি সংবিধান এখন জমা দিলে, অৰ্থাৎ নেহৰু ৰিপৰ্ট আহিল। 3খন ঘূৰণীয়া মেজমেল বহিল, তাত সংবিধান সংশোধনৰ কথা আলোচনা কৰা হ'ল। তাৰপিছত আহিল ভাৰত চৰকাৰ আইন 1935। সেই আইনমতে যিখিনি প্ৰদেশ আছে সেই প্ৰদেশবোৰেও নিজৰ চৰকাৰ গঠন কৰিব পাৰিব আৰু অসমেও পাৰিব। গতিকে 1937 চনত অসমত ইলেকশ্যন হ'ল। ছৈয়দ ছাদুল্লাই অসমত চৰকাৰ গঠন কৰিলে আৰু তেওঁ অসমৰ প্ৰধানমন্ত্ৰী হ'ল। তেতিয়া মুখ্যমন্ত্ৰীৰ সলনি প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। তেওঁ সেই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো অসমখন ব্ৰিটিছৰ অধীনতে আছিল। তেতিয়া অসমৰ ৰাজনীতি খুব অশান্ত আছিল, কিন্তু মুখ্যমন্ত্ৰী হিচাপে তেওঁ যথেষ্ট দক্ষতা দেখুৱাইছিল। ভাৰতীয় মুছলমানসকলে জাতীয় কংগ্ৰেছক বিশ্বাসত ল'ব নোৱাৰি গঠন কৰা মুছলিম লীগৰ কাম কাজ অসমতো তেতিয়া শক্তিশালী হৈ উঠিছিল। ছৈয়দ ছাদুল্লাৰ নেতৃত্বতে অসমত মুছলিম লীগ দলটো শক্তিশালী হৈ উঠে। সেই দলটো অৱশ্যে তেতিয়ালৈ ঠিকেই আছিল, মুছলমানৰ স্বাৰ্থৰ বাবে কাম কৰিছিল, ভাৰতৰ স্বাধীনতাৰ বাবে কাম কৰিছিল। অসমত গ্ৰুপিং ছিষ্টেম আৰু লাইন ব্যৱস্থাৰ বিষয়ত ছৈয়দ ছাদুল্লাৰ যি স্থিতি তাক লৈ তেওঁক তীব্ৰ সমালোচনা কৰা হয়। কোৱা হয় তেওঁ অসমক পাকিস্তানৰ হাতত গতাই দিয়াৰ বাট মুকলি কৰি দিয়া বুলি। কিন্তু সেয়া কিমান দূৰ সত্য সেয়া দকৈ আলোচনা কৰিম, কিন্তু তাৰ আগতে জানি লওঁ তেওঁৰ ব্যক্তিগত জীৱনৰ কিছু কথা আৰু ৰাজনৈতিক জীৱনলৈ তেওঁ কেতিয়া আহিছিল, কেনেকৈ আহিছিল সেইবোৰ কথা। তেওঁৰ জন্ম গোলাঘাটৰ ওচৰৰ কাছাৰীঘাটত। দেউতাক যিহেতু কটন কলেজিয়েট স্কুলৰ প্ৰধান শিক্ষক আছিল, তেওঁ গুৱাহাটীতে পঢ়া শুনা কৰিছিল। কটন কলেজত পঢ়িলে, তাৰপিছত BScৰ বাবে কলিকতা প্ৰেচিডেঞ্চি কলেজলৈ গ'ল। কেমেষ্ট্ৰিত MScৰ বাবে কলিকতা ইউনিভাৰ্চিটিলৈ গ'ল। তাত তেওঁ আইনো পঢ়িলে। তাৰপিছত গুৱাহাটীলৈ উভতি আহিল। গুৱাহাটীৰ সোণাৰাম হাইস্কুলত তেওঁ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিলে। তাৰপিছত কটন কলেজত কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত যোগ দিলে। কিছু বছৰ শিক্ষকতা কৰাৰ পিছত কলিকতা হাইকোৰ্টলৈ যায়, তাত ওকালতি কৰে আৰু তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয় প্ৰায় 1924 চনৰ মানৰ পৰা। 1924 চনত তেওঁ অসম বিধানসভাৰ সদস্য হিচাপে মনোনীত হয় আৰু শিক্ষা বিভাগৰ লগতে কেইবাটাও বিভাগৰ তেওঁ তেতিয়া মন্ত্ৰী হৈছিল। 1929 চনত তেওঁ এক্সিকিউটিভ কাউন্সিল বুলি এটা পদ লাভ কৰে। তেতিয়াৰ সেই পদটো ৰাজ্যপালৰ পিছতে ক্ষমতা থকা পদ আছিল। ছৈয়দ ছাদুল্লাই প্ৰথমতে অসম উপত্যকা মুছলিম পাৰ্টি নামৰ ৰাজনৈতিক দল এটাত নেতৃত্ব দিলে। 108জনীয়া অসম বিধানসভাত তেতিয়া তেওঁৰ দলৰ সদস্য আছিল মাত্ৰ 5জন। অসমত তেতিয়া ছৈয়দ মহম্মদ ছাদুল্লা নেতৃত্বাধীন মুছলিম লীগ আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন কংগ্ৰেছৰ মাজত ক্ষমতাৰ যুঁজ চলিছিল। দুয়োজনে শক্তিশালী নেতা আছিল। গোপীনাথ বৰদলৈ যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ নেতা আছিল, ছৈয়দ ছাদুল্লা গোলাঘাটৰ লোক আছিল যদিও তেওঁ সুৰমা উপত্যকাৰ এজন শক্তিশালী নেতা হৈ উঠিছিল। 1937 চনৰ নিৰ্বাচনৰ পিছত এক ৰাজনৈতিক অস্থিৰতা আৰম্ভ হৈছিল। সেই অস্থিৰতা নোহোৱা কৰিবলৈ গৱৰ্ণৰে ছৈয়দ মহম্মদ ছাদুল্লাক অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল বা পাতিব বিচাৰিছিল। তেতিয়া তেওঁৰ বিধানসভাত মুছলমান সদস্যৰ সংখ্যা আছিল 34জন। ইয়াৰ ভিতৰত 9জন মুছলমান লীগৰ আছিল আৰু 14জন নিৰ্দলীয় আছিল আৰু 5জন চুৰমা উপত্যকাৰ মুছলিম পাৰ্টিৰ তেওঁলোক সদস্য আছিল। এই সকলো সামৰি তেওঁ চৰকাৰ গঠন কৰিছিল। তেওঁ যিহেতু কংগ্ৰেছৰ কামৰ ঘোৰ বিৰোধিতা কৰিছিল, সেয়ে 11জন ইংৰাজ সদস্যই তেওঁক সমৰ্থন কৰিছিল আৰু মুঠ সদস্য হৈছিলগৈ 45জন। তাৰপিছত বহুবাৰ চৰকাৰ ভঙা পতা হ'ল। 1938 চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ চৰকাৰৰ পতন ঘটিল। তাৰপিছত কংগ্ৰেছ দলে অৰ্থাৎ গোপীনাথ বৰদলৈয়ে চৰকাৰ গঠন কৰিলে 14 মাহৰ বাবে। 1939 চনৰ নৱেম্বৰত ছৈয়দ মহম্মদ ছাদুল্লাই আকৌ চৰকাৰ গঠন কৰিলে। 1941 চনত সেই চৰকাৰ আকৌ ভাঙে। তাৰপিছত গৱৰ্ণৰৰ শাসন চলে। 1942 চনত আকৌ তেওঁ সংযুক্ত চৰকাৰ গঠন কৰে আৰু 1946 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ মন্ত্ৰীসভাখন ভংগ কৰি দিয়া হয়।
এইজন ছৈয়দ মহম্মদ ছাদুল্লাক অসমলৈ বহিৰাগত মুছলমানসকলৰ সুদ বৃদ্ধি কৰাৰ আঁৰৰ ব্যক্তিজন বুলি কোৱা হয়। 1911 চনৰ লোকপিয়লৰ প্ৰতিবেদনত অসমলৈ অবাধ বহিৰাগত মুছলমানৰ প্ৰব্ৰজনৰ কথা উল্লেখ পোৱা যায়। ইফালে 1931 চনৰ ৰিপৰ্টত অসমৰ লোকপিয়ল আয়ুক্তই সাৱধান কৰি দিছিল যে এনেকৈ যদি সুদ অব্যাহত থাকে তেনেহ'লে শিৱসাগৰ জিলাৰ বাহিৰে স্থানীয় অসমীয়াৰ নিজাববীয়াকৈ কোনো জিলা নাথাকিব। ফলত অসমৰ খিলঞ্জীয়া মানুহখিনি চিন্তাত পৰিল। ইয়াৰ পিছত 1940 চনৰ পিছৰ সময়খিনিত অৰ্থাৎ বিশ্বযুদ্ধ আৰু বিশ্বযুদ্ধৰ পিছৰ সময়খিনিত ভাৰতত খাদ্যশস্যৰ সংকটৰ সৃষ্টি হ'ল। ইয়াৰ আগৰ সময়খিনিত বেছিখিনি খাদ্যশস্য ব্ৰহ্মদেশৰ পৰা আহিছিল, বেংগলৰ পৰা আহিছিল, তাত বেছিকৈ উৎপাদন হৈছিল। কিন্তু বিশ্বযুদ্ধৰ সময়খিনিতে জাপানীজ আৰ্মীয়ে ব্ৰহ্মদেশখন দখল কৰিলে। ইফালে উৰিষ্যা আৰু ৱেষ্ট বেংগল এইবোৰ ঠাইতো ধুমুহা আৰু বানপানীয়ে তেতিয়া খাদ্যশস্যৰ নাটনিৰ সৃষ্টি কৰিছিল, তাত উৎপাদন কম হৈছিল। তেতিয়া অৰ্থাৎ 1942 চনত ব্ৰিটিছ গভৰ্ণমেণ্টে গ্ৰ' মোৰ ফুড নামৰ এটা কেম্পেইন চলাইছিল। এই কেম্পেইনৰ সুযোগ লৈ ছৈয়দ ছাদুল্লাই বহু হাজাৰ হাজাৰ বহিৰাগত মুছলমান লোকক মাতি আনি খেতি কৰিবলৈ দিছিল, খেতি কৰাৰ মাটি দিছিল। পিছত সেই সুযোগ কেনেকৈ আলী জিন্নাই লৈছিল, অৰ্থাৎ জিন্নাই অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ ফৰ্মুলা এটা ইয়াৰ দ্বাৰা কেনেকৈ তৈয়াৰ কৰিছিল, সেয়া ওলাই পৰিব অলপমান আগলৈ। 1945 চন ভাৰতৰ ভাইচৰয় লৰ্ড ৱেভেল শ্বিলঙলৈ আহিল। অসমৰ ৰাজ্যপাল আৰু ছৈয়দ ছাদুল্লাৰ লগত আলোচনাত বহিল। তেওঁ ক'লে যে অসমত এই গ্ৰ' মোৰ ফুড আঁচনিখন বহিৰাগত মুছলমান বৃদ্ধি কৰাৰ আঁচনি হিচাপে ব্যৱহাৰ কৰা হৈছে। ইফালে 1920 চনতে অসমত লাইন ছিষ্টেম অনা হৈছিল। অসমত বাস কৰা বহিৰাগত বেংগলী মুছলমান যিখিনি, তেওঁলোকে যাতে স্থানীয় লোকৰ ঠাই দখল কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকক নিৰ্দিষ্ট বৰ্ডাৰৰ ভিতৰতে, নিৰ্দিষ্ট লাইনৰ ভিতৰতে থাকিবলৈ দিছিল। বিশেষকৈ নগাঁও আৰু বৰপেটাত এই লাইন ছিষ্টেম কৰা হৈছিল। ছৈয়দ ছাদুল্লাই তেওঁৰ সময়ত সেই লাইন ছিষ্টেমৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাছিল। ফলত সেই বহিৰাগত মুছলমানৰ সুত আগৰ দৰে বৈ আছিল। তেওঁ অসমখনক সুৰক্ষা দিয়াতকৈ তেওঁৰ ৰাজনীতিক লাভৰ বাবেহে অধিক গুৰুত্ব দিয়া বুলি কোৱা হয়। বিশিষ্ট সাংবাদিক সতীশ চন্দ্ৰ কাকতিয়ে দৈনিক অগ্ৰদূত 1990 চনৰ অক্টোবৰত এইখিনি কথা লিখিছে। ছৈয়দ ছাদুল্লাৰ এই কথাত বিৰোধ কৰি গোপীনাথ বৰদলৈয়ে তেওঁলৈ পত্ৰ লিখিছিল। 1942 চনত ভাৰতীয় আন্দোলনৰ সময়ত কংগ্ৰেছৰ বহুতো বিধায়ক তেতিয়া জেললৈ গৈছিল। আৰু যিকেইজন বিধায়ক জেললৈ যোৱা নাছিল বা বাহিৰত আছিল, তেওঁলোকক বিধানসভাত যোগ দি ছাদুল্লা চৰকাৰক এই লাইন ছিষ্টেম ৰক্ষা কৰিবলৈ হেঁচা দিবৰ বাবে নিৰ্দেশ দিছিল গোপীনাথ বৰদলৈয়ে। 1946 ব্ৰিটিছে ভাৰতৰ শাসনৰ ক্ষমতা ভাৰতবাসীৰ হাতত গতাই দিবলৈ ওলাল। কিন্তু সেই ক্ষমতা কেনেকৈ দিব তাক আলোচনা কৰিবলৈ ব্ৰিটিছ কেবিনেটৰ 3জন মন্ত্ৰীক ভাৰতলৈ পঠিয়াই দিলে। অৰ্থাৎ আহিল কেবিনেট মিছন। কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত আলোচনাত বহিল। মুছলিম লীগে অৰ্থাৎ জিন্নাই এখন সুকীয়া মুছলিম দেশ বিচাৰিলে। ইফালে কংগ্ৰেছে দেশখন ভাগ ভাগ হোৱাটো বিচৰা নাছিল। ফলত কেবিনেট মিছনে ক'লে যে গ্ৰুপিং ছিষ্টেম কৰা হ'ব। অৰ্থাৎ ভাৰতৰ যিখিনি প্ৰদেশ আছে সেই প্ৰদেশবোৰক গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি তিনিটা ভাগত ভাগ কৰা হ'ব। হিন্দু প্ৰদেশবোৰ থাকিব গ্ৰুপ এত, গ্ৰুপ বিত থাকিব মুছলমান বেছি থকা প্ৰদেশবোৰ আৰু গ্ৰুপ চিত থাকিব অসম আৰু বেংগল। পাকিস্তানৰ দাবী কৰা মহম্মদ জিন্নাই এই কথা ভাল পালে, কাৰণ যদি প্ৰদেশৰ জনতাই বিচাৰে তেনেহ'লে 5 বছৰৰ ভিতৰত সেই গ্ৰুপ তেওঁলোকে চেঞ্জ কৰিব পাৰিব। অসমৰ লগতে চিলেটখনো আছিল, গতিকে অসম যিহেতু মুছলমান প্ৰধান প্ৰদেশ হিচাপে আছিল, জিন্নাই ভাবিছিল যে পিছলৈ সহজতে সেই অসমখনক পাকিস্তানলৈ নিব পাৰিব গ্ৰুপ চেঞ্জ কৰি, অৰ্থাৎ জনসাধাৰণৰ সমৰ্থন ল'ব পাৰিব। গোপীনাথ বৰদলৈয়ে তেতিয়া প্ৰস্তাৱ আগবঢ়ালে যে আগতে চিলেটখন আমাৰ নাছিল, গতিকে আমাক সেই চিলেটখন নালাগে, অসমৰ পৰা সেই চিলেটখন পৃথক কৰা হওক আৰু অসমখনক কোনো প্ৰকাৰে পাকিস্তানৰ অংশ হ'বলৈ নিদিয়ে বুলি ক'লে। এই ক্ষেত্ৰত অসমত তেতিয়া থকা বিভিন্ন ৰাজনৈতিক দলে সেই চিলেটখন আমাক নালাগে বুলি কৈছিল। কিন্তু ছৈয়দ মহম্মদ ছাদুল্লাই এই বিষয়ত মন্তব্য দিয়াৰ কোনো প্ৰমাণ নাই, কাৰণ তেওঁ অসমত মুছলমানৰ সংখ্যা কমি যোৱাটো বিচৰা নাছিল। যিহেতু চিলেটখন মুছলমান প্ৰধান আছিল আৰু চিলেটৰ মুছলমান বিধায়কৰ সমৰ্থন লাভ কৰি তেওঁৰ দলে চৰকাৰ গঠন কৰাটো সহজ আছিল, সেয়ে ছাদুল্লাই চিলেটখন অসমৰ পৰা ভাগ হৈ যোৱাৰ পক্ষে মাত মাতিব পৰা নাছিল। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীজন অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰাৰ ক্ষেত্ৰত বা অসমক ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো বিশেষ ভূমিকা ল'ব নোৱাৰিলে। ইফালে যিহেতু তেওঁ মুছলিম লীগৰ সক্ৰিয় সদস্য আছিল, সেইবাবে মহম্মদ জিন্নাৰ আদৰ্শ সমৰ্থন কৰিবলৈ তেওঁ বাধ্য হৈছিল বা সমৰ্থন কৰিছিল।
আৰু অসমক জিন্নাৰ সেই সপোনৰ পাকিস্তান কৰাৰ আঁচনিৰ তেওঁ সমৰ্থন কৰিছিল। এইবোৰ কাৰণতে ছৈয়দ ছাদুল্লাৰ স্মৃতি আজি অসমৰ মানুহৰ পাহৰণি গৰ্ভত বা তেওঁক সিমান গুৰুত্ব নিদিয়াৰ এইটো এটা কাৰণ। অৱশ্যে ছৈয়দ ছাদুল্লাই গ্ৰুপিং ব্যৱস্থাৰ সমৰ্থন কৰিছিল নে বিৰোধ কৰিছিল তাক লৈও কিছু মতভেদ আছে। ৰফিউল হুছেইন বৰুৱাই ছাদুল্লাৰ জীৱনী গ্ৰন্থত লিখিছে, 1946 চনৰ 16 জুলাইত বিধানসভাত গোপীনাথ বৰদলৈৰ গ্ৰুপিং বিৰোধী প্ৰস্তাৱৰ বিৰুদ্ধে তেওঁ ভাষণ দিছিল। পিছত অৱশ্যে সেই প্ৰস্তাৱ তেওঁ সমৰ্থন কৰিছিল। ছৈয়দ মহম্মদ ছাদুল্লা কংগ্ৰেছৰ তীব্ৰ বিৰোধী আছিল। তাত আনন্দিত হৈ ইংৰাজ চৰকাৰে তেওঁক 1928 চনত ছাৰ উপাধি প্ৰদান কৰিছিল। তেওঁ ৰাজনৈতিকভাৱে যিখিনি দক্ষ আছিল, যি জ্ঞান আছিল, দেশৰ স্বাধীন হোৱাৰ পিছত সংবিধান প্ৰণেতা 7জন সদস্যৰ ভিতৰত তেওঁকো অন্তৰ্ভুক্ত কৰিছিল। ইফালে কটন কলেজত যেতিয়া ছৈয়দ ছাদুল্লা শিক্ষক হিচাপে আছিল, তেতিয়া গোপীনাথ বৰদলৈ ছাত্ৰ হিচাপে আছিল। দুয়োৰে মত আদৰ্শ যদিও বেলেগ আছিল, দুয়োৱে একেলগে টেনিছ খেলিছিল। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত ছৈয়দ মহম্মদ ছাদুল্লাক পূব পাকিস্তানৰ গভৰ্ণৰ পদ যচা হৈছিল যদিও তেওঁ তালৈ যোৱা নাছিল। কি কাৰণত সেই পদ তেওঁ গ্ৰহণ নকৰিলে সেয়াও ক'তো উল্লেখ পোৱা নাযায়। স্বাধীনতাৰ পিছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লৈছিল আৰু কলিকতা হাইকোৰ্টত তেওঁ ওকালতি আৰম্ভ কৰিছিল। পিছত অৱশ্যে তেওঁ অসমলৈ উভতি আহিল। লাখটকীয়াত যিখন তেওঁৰ ঘৰ আছিল তাত তেওঁ থাকিবলৈ লয়। 1955 চনত তেওঁৰ মৃত্যু পৰ্যন্ত তেওঁ তাতেই থাকে। আচলতে ছৈয়দ মহম্মদ ছাদুল্লা এনে এজন ৰাজনীতিক ব্যক্তি আছিল যিজনে হয়তো কৰিব বিচৰা কামখিনি নিজস্বভাৱে কৰিব পৰা নাছিল। যিহেতু তেওঁ গঠন কৰা চৰকাৰখন সংযুক্ত চৰকাৰ আছিল, সেই সংযুক্ত চৰকাৰৰ নেতা হিচাপে তেওঁ স্পষ্টকৈ একো সিদ্ধান্ত ল'ব পৰা নাছিল। সেইবাবে তেওঁৰ বিৰুদ্ধে সকলোৰে অভিযোগ। ভিডিঅ'টোৰ বিষয়ে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত জনাব। আপুনি যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব, যাতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'সমূহো আপোনালোকে সহজতে পাই থাকে।